হেল্ল' দিছ ইজ অংকুৰ গগৈ। কি খবৰ আপোনালোকৰ? আজি কি হয়? আজি 31 ডিচেম্বৰ হয়, মানে কি কোনোবা এটা বছৰৰ 31 ডিচেম্বৰটো শেষ দিন হিচাপে আমি উদযাপন কৰোঁ। আৰু আশা কৰোঁ আপোনালোক সকলোৱে চাগে আজি দিনটো বহুত ধুনীয়াৰে বহুত ফূৰ্তিৰে উপভোগ কৰিব। আৰু আমি 2021ৰ 1 জানুৱাৰীটো আমি ৱেলকাম কৰিবলৈ আমি গৈ আছোঁ। যিহেতু 31 ডিচেম্বৰ হয়, দুখ এইটো কাৰণে লাগে কাৰণ কিয় এটা বছৰ আমি শেষ কৰি গুচি গৈছোঁ, মানে আমাৰ দিনবিলাক গৈ আছে। কিন্তু তাৰ লগত ফূৰ্তি এইটোও থাকে যে নতুন বছৰটো আহিছে, মানে নতুন কিবা এটা আশা যে নতুন বছৰটো ভাল হয়, আমাৰ সকলো ভবা কামখিনি যাতে আমাৰ পূৰা হয়। 1 ডিচেম্বৰটো যিহেতু শেষ দিন হয়, আৰু শেষ দিনত মই আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' লৈ আহিম ভাবিলোঁ। আৰু ভিডিঅ'টো লৈ আহিবলৈ মই সুবিধা পালোঁ। মোৰ ৰাতিপুৱা এটা ইনচিডেণ্ট মোৰ লগত ঘটিলে, আৰু সেই ইনচিডেণ্টটো হৈছে কি যে মোৰ এজন বন্ধুৱে মোক ফোন কৰিলে যে অংকুৰ 2 কিলোমান লোকেল মুৰ্গী ওলাব নেকি? আৰু যিহেতু মোৰ নিজৰ লোকেল মুৰ্গী নহয়, মোৰ মা ভাগৰ হয়, সেইকাৰণে মই তাক সঠিকভাৱে ক'ব নোৱাৰিলোঁ যে আছেনে নাই। কিন্তু তাৰপিছত মই ক'লোঁ যে মই ক'ব নোৱাৰিম, অলপ পিছত মই মাক সুধি পেলাই কৈ আছোঁ। আৰু মই মাক সুধিলোঁগৈ যে মা 2 কিলোমান মুৰ্গী ওলাব নেকি? যে মায়ে ক'লে কাক লাগে? যে এনেকৈ মোৰ লগৰ এজনক লাগে, ওলাব বোলে, খালি 2 কিলোতকৈ ওপৰ ওলায় নে তল ওলায় সেইটো নাজানো, কিন্তু ওলাব। আৰু ময়ো মোৰ বন্ধুজনক কৰিলোঁ যে ঠিক আছে মই দিব পাৰিম, খালি 2 কিলোতকৈ ওপৰ ওলায় নে তল ওলায় সেইটো ক'ব পৰা নাই, কিন্তু তাৰ ওচৰৰ পাছৰ নিশ্চয় ওলাব। আৰু তাক যিহেতু দিম বুলি মই তাক কথা দি দিলোঁ, আৰু কথা দি দিয়াৰ কাৰণে মায়ে 2টা মুৰ্গী মোক ধৰি হাতত দি দিলে। আৰু মোৰ বন্ধুজনে ক'লে যে ঠিক আছে মোৰ মুৰ্গী 2টা আমাৰ ঘৰলৈ লৈ আহ। আৰু মোৰ বন্ধুজনৰ ঘৰ যাবলৈ অকণমান সময় দৰকাৰ হৈছিলে, আৰু সেইকাৰণে কি কৰিলোঁ, মই মুৰ্গীটো যিহেতু মই মোনাত ৰাখিছিলোঁ, আৰু মই মোনাৰ পৰা অলপ বাহিৰলৈ আনি দিলোঁ, যাতে কিয় মুৰ্গী 2টাই কষ্ট নাপায়। আৰু যেতিয়া মোৰ বন্ধুজনৰ ঘৰ যাবলৈ সময় হ'ল, তেতিয়া কি হ'ল, এটা মুৰ্গীটো মই মোনাত আকৌ ভৰাই ল'ব পাৰিলোঁ, কিন্তু সিটো হয়তো বান্ধি যে থোৱা আছিলে ভৰিত, আৰু সেই বান্ধি থোৱাটো অলপ ঢিলা হৈ আছিলে কাৰণে মুৰ্গীটো পলাই লৰ মাৰিলে। আৰু পলাই যেতিয়া লৰ মাৰিলে, মোৰ দিমাগত পলাই যেতিয়া লৰ মাৰিলে মুৰ্গীটোতো ধৰিব লাগিবই, তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাই আছোঁ, কিন্তু আমি সক্ষম হ'ব পৰা নাই। চাউল ছটিয়াইছোঁ, ধান ছটিয়াইছোঁ, মানে যি কৰিলে মুৰ্গীখিনি কাষ চাপি আহে আগতে, সেই গোটেইখিনি কামেই কৰি আছোঁ, কিন্তু আজি মই সক্ষম হ'ব পৰা নাই। আৰু মই যেতিয়া মই ভিতৰত কেতিয়াবা খানা খাই থাকোঁ, যেতিয়া দৰ্জাখন যেতিয়া খোলা থাকে, অকণমান খোলা থাকিলেও মুৰ্গীখিনি ভিতৰলৈ সোমাই আহে। আৰু মই কেতিয়াবা বাহিৰতো খাওঁ, আৰু বাহিৰত খালেও কি হয়, গোটেই মুৰ্গীখিনি মোৰ ওচৰলৈ কাষ চাপি গুচি আহে। আজি মই সেইকাৰণে মই জানি বুজি বাহিৰত খাবলৈ গুচি আহিছোঁ, যেতিয়া মই ভোকো লগা নাছিলে, কিন্তু মই মুৰ্গীটো ধৰিবৰ কাৰণে মই জাষ্ট এক্টিং দেখাবৰ কাৰণে মই বাহিৰত খাবলৈ গুচি আহিছোঁ, কিন্তু কোনো এটা মুৰ্গী মোৰ ওচৰলৈ আজি নাহিলে। তাৰ লগে লগে মোৰ দিমাগত এটা কথাই মনলৈ আহিলে যে কিয় নাহিলে? আগতে যে মই যি কাম কৰোঁ, আগতে এইটো কাম কৰিলে যে গোটেই মুৰ্গীখিনি মোৰ কাষ চাপি আহে, কিন্তু আজি যে নাহিলে। তাৰ আনচাৰটো মই লগে লগে বিচাৰি পালোঁ যে আগতে মই যিয়ে কাম কৰিছিলোঁ তাৰ মোৰ কোনো লাভ সোমাই থকা নাছিলে, কিন্তু আজি মই যিয়ে কাম কৰিছোঁ জানি বুজি কৰিছোঁ মোৰ লাভটোৰ কাৰণে, সেইকাৰণে মই সক্ষম হ'ব পৰা নাছিলোঁ। মানে আমি যিয়ে কাম নকৰোঁ তাৰ বিনিময়ত যদি আমি কিবা এটা লাভ বিচাৰি থাকোঁ, আমি কেতিয়াও সক্ষম হ'ব নোৱাৰিম। লাভটো বাই প্ৰডাক্ট নিজে নিজে আহিব, খালি যি কাম থাকে কামটো কৰিবলৈ কিছুমান প্ৰচেছ থাকে, সেই প্ৰচেছখিনি যদি আমি 100% ভালদৰে দিওঁ, 100% ভাল এটা ৰিটাৰ্ণ আমি পাওঁ। কিন্তু ডাইৰেক্টলি যদি লাভ চাই পেলাই কিবা এটা জানি বুজি কাম কৰি থাকোঁ, যেন আমি যিমানে কষ্ট নকৰোঁ আমি সক্ষম হ'ব নোৱাৰিম। চ' আজি এই কথাখিনি মোৰ মনলৈ আহিলে, আৰু এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু সকলোকে নতুন বছৰৰ আন্তৰিক শুভকামনা থাকিলে। হেপী নিউ ইয়েৰ। থেংক ইউ।